মই বিয়া এখন খাব ওলাইছিলোঁ চপাখোৱাত আৰু হঠাতে লগ পালোঁ আমাৰ গাঁৱত এইফালে চাওকচোন চিনি পাইছে নাই ধুনু কলিজা ক'ত আহিছিলা আমি চেপাখোৱালৈকে আহিছোঁ অঁ তাৰপিছত ইয়াত থকা হ'ব মানে গাঁৱৰ বাই এজনী বিয়া আছে ইয়ালৈকে আহিছোঁ খবৰো লৈ যাওঁ বুলি আৰু ভাল লাগিলে লগ পাই দেই বহুত আৰু এইফালে দুলৰাজ অসম চিনি পাইছে আপোনালোকে সকলোৱে আৰু নাই নাই পাব বহুতে পাব আপোনাক আৰু হে ময়ো অকণমান লগ পালোঁ ভাল লাগিলে দেখাই দিওঁ বোলো বহুত বেছি ভাল লাগিলে আপুনি যে মাত খাই দিলে ভাল লাগিলে লগ পাই দে আৰু চাই থাকোঁ অঁ যাম বাৰু নাই এনেকৈ চাৰ্জ লাগি থাকিলে অহা যোৱাটো হ'ব ন কেতিয়াবা আহিলে জনাব খালি ঠিক আছে বাৰু লগ পাম আমি ওলাই থাকোঁ অঁ ঠিক আছে আমাৰ ঘৰটো এই কাষতে সোমাব পাৰিলে হ'লে এতিয়া দেৰি হৈ যাব নেকি বিয়া খাব গৈছে সেইটোৱেতো কথা আকৌ নেক্সট টাইম আহিলে মানে সোমাম বাৰু ঠিক আছে বাৰু এইফালে পখিলা বেটি ওলাইছে তোমাৰ নামটো কি পখিলা দাস অঁ আৰু এইফালে মোৰ লগৰ তাৰপিছত এইফালে আমাৰ চিলাপথাৰৰ পৰা আহিছে অঁ তাই চেপাখোৱাৰ হয় দেখিছোঁ পাই আগতে নহ'লে ন তাৰপিছত এইফালে চিলাপথাৰৰে হয় আমাৰ লগৰ একেলগতে আহিলোঁ